এক গুৰুত্বপূৰ্ণ খবৰ ভাবুকি আহিছে মহানগৰবাসীলৈ ভয়ংকৰ প্ৰদূষণৰ কবলত এতিয়া মহানগৰবাসী এইবাৰ প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহানগৰী কৃত্ৰিম বানপানী জাবৰ-জোথৰ যান-জঁটৰ সমস্যাৰে ভাৰাক্ৰান্ত গুৱাহাটী মহানগৰীলৈ এইবাৰ ভাবুকি আনিছে প্ৰকৃতিয়ে বায়ু প্ৰদূষণৰ কবলত গুৱাহাটীবাসী প্ৰদূষিত হৈছে মহানগৰীৰ আকাশ বতাহ সাৱধান হওক আপুনিও কিয়নো নানা ধৰণৰ ৰোগত আক্ৰান্ত হ'ব পাৰে আপুনি AQI অৰ্থাৎ এয়াৰ কোৱালিটি ইনডেক্সত 300ৰ সীমা অতিক্ৰম কৰাৰ পিছতেই উদ্বেগজনক হৈছে মহানগৰীৰ পৰিস্থিতি ইয়াৰ ফলত চৰ্দি জ্বৰ মূৰৰ বিষত আক্ৰান্ত হৈছে বহু লোক ধাৰণা কৰা হৈছে যে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পালে দিল্লীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অসমতো নিউজ ডেস্ক রিপোর্ট সাম্প্রতিক বার্তা ডিজিটাল ডেস্ক